যিকোনো মুহূৰ্ততে হ'ব পাৰে ডাৱৰ বিস্ফোৰণ। অসমত সৃষ্টি হ'ব পাৰে জলপ্ৰলয়। অসম ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ সতৰ্কবাণী। যিকোনো মুহূৰ্ততে হ'ব পাৰে ডাৱৰ বিস্ফোৰণ। অসমত সৃষ্টি হ'ব পাৰে জলপ্ৰলয়। ভূটান পাহাৰৰ পৰা বৈ অহা পানীয়ে অসমৰ সীমান্তৱৰ্তী অঞ্চল জলমগ্ন কৰাৰ আশংকাত সাৱধান হ'বলৈ আহ্বান জনাইছে ভূটান চৰকাৰে। ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলনৰ আশংকাত সতৰ্কবাণী জাৰি কৰিছে ভূটান চৰকাৰে। হয়তো ৰুমেনৰ প্ৰভাৱৰ ফলতেই এই ডাৱৰ বিস্ফোৰণৰ আশংকা ব্যক্ত কৰা হৈছে আৰু এই বিস্ফোৰণৰ লগত হ'ব পাৰে ব্যাপক ভূমিস্খলন। ফলত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু সেই পানীয়ে অসমতো প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে ডাৱৰ বিস্ফোৰণ আৰু অসমতো তাৰ ফলত সৃষ্টি হ'ব পাৰে জলপ্ৰলয়। অসম ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ সতৰ্কবাণী জাৰি কৰিছে ভূটান চৰকাৰে। ভূটান পাহাৰৰ পৰা বৈ অহা পানীয়ে অসমৰ সীমান্তৱৰ্তী অঞ্চল জলমগ্ন কৰাৰ আশংকাত সাৱধান হ'বলৈ আহ্বান জনাইছে ভূটান চৰকাৰে।